নমস্কাৰ। উত্তৰ পূব ভাৰত অৰ্থাৎ নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ ভাৰত গণৰাজ্যৰ এটা অংগ। উত্তৰ পূব ভাৰতক তিনিওফালে পৰ্বত আৰু পাহাৰে আৱৰি আছে। মানচিত্ৰত আপোনালোকে দেখিছে যে পশ্চিম ফালৰ এই ঠেক সমতল অংশটোৱে উত্তৰ পূব অঞ্চলক ভাৰত ভূখণ্ডৰ সৈতে সংযোগ কৰিছে। মাত্ৰ 40 কিলোমিটাৰ বহল এই অংশটোৱে আমাক ভাৰতবৰ্ষৰ লগত লগ লগাই ৰাখিছে। ভাৰতৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত 7খন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বা ভাৰতৰ উত্তৰ পূব অঞ্চল বুলি কোৱা হয়। উত্তৰ পূব ভাৰতৰ সীমামূৰীয়া অঞ্চলটো পূবা পশ্চিমাকৈ প্ৰায় 850 কিলোমিটাৰ আৰু উত্তৰা দক্ষিণাকৈও প্ৰায় 850 কিলোমিটাৰ বিস্তৃত। ইয়াৰ সৰ্বমুঠ মাটিকালি হৈছে 2,55,083 বৰ্গ কিলোমিটাৰ। উত্তৰ পূৰ্বাঞ্চলৰ বৰ্তমান ৰাজ্যসমূহৰ ভিতৰত মণিপুৰ আৰু ত্ৰিপুৰাৰ বাহিৰে এসময়ত এখন ৰাজ্যৰে অধীনত আছিল। পৰৱৰ্তী সময়ত এই ৰাজ্যসমূহে বেলেগ বেলেগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে। নাগালেণ্ড ৰাজ্য আৰু অৰুণাচল প্ৰদেশে পৃথক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল 1963 চনত। অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। ইয়াৰ পিছত মিজোৰাম আৰু মেঘালয়ে পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল 1972 চনত। এতিয়া স্ক্ৰীনত উত্তৰ পূব ভাৰতৰ মানচিত্ৰখন আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে। উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ আৰু এই অৰুণাচল প্ৰদেশৰ মই আগতে উল্লেখ কৰিছোঁ ইয়াৰ আগৰ নাম আছিলে নেফা আৰু এই অৰুণাচল প্ৰদেশৰ মাটিকালি হৈছে 83,743 বৰ্গ কিলোমিটাৰ আৰু উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনেই হ'ল ত্ৰিপুৰা আৰু এই ৰাজ্যৰ মাটিকালি মাত্ৰ 10,486 বৰ্গ কিলোমিটাৰ। এতিয়া ভৌগোলিক বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ গ'লে যে প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যৰ ফালৰ পৰা উত্তৰ পূব ভাৰতৰ অৱস্থিতি বৈচিত্ৰ্যপূৰ্ণ। এই অঞ্চলৰ পৰ্বত পাহাৰ, মালভূমি, সমভূমি, নদ-নদী, উপত্যকা, জলা, খাল-বিল, চৰ-চাপৰি আদি উল্লেখযোগ্য ভূ অৱয়ব। এটা ভূ-প্ৰাকৃতিক দিশৰ পৰা উত্তৰ পূব ভাৰতক 3 ভাগত ভাগ কৰিব পাৰি: মালভূমি অঞ্চল, পাৰ্বত্য অঞ্চল আৰু সমভূমি অৰ্থাৎ সমান অঞ্চল। পাৰ্বত্য অঞ্চলক আকৌ উচ্চ পাহাৰীয়া আৰু পাহাৰীয়া অঞ্চল হিচাপে ভাগ কৰিব পাৰি। এতিয়া মালভূমি অঞ্চল বুলি ক'লে উত্তৰ পূব ভাৰতৰ ভিতৰত মেঘালয় মালভূমি আৰু অসমৰ কাৰ্বি মালভূমিয়ে প্ৰধান। মেঘালয় মালভূমিৰ ভিতৰত গাৰো খাচী পাহাৰ অন্তৰ্ভুক্ত, আনহাতে কাৰ্বি মালভূমিৰ ভিতৰত হামৰেন পাহাৰ, কাৰ্বি ৰেংমা পাহাৰ অন্তৰ্গত। এই দুই মালভূমি এসময়ত একেলগে সংযুক্ত হৈ আছিল। পিছত কপিলী আৰু ধনশিৰি নদীৰ ক্ষয় কাৰ্যৰ ফলত মেঘালয় আৰু কাৰ্বি মালভূমি পৃথক হৈ গ'ল। এতিয়া পাৰ্বত্য অঞ্চলৰ ভিতৰত সমগ্ৰ অৰুণাচল প্ৰদেশেই হিমালয় পৰ্বতমালাৰ অন্তৰ্ভুক্ত। ইয়াৰ উত্তৰ অংশৰ উচ্চতা বেছি। শীতকালত এই অঞ্চলটোত গোটেইখিনি বৰফেৰে ঢাক খাই থাকে আৰু ইয়াৰ পাহাৰসমূহ পূবা পশ্চিমাকৈ প্ৰায় সমান্তৰালভাৱে বিস্তৃত হৈ আছে। সেইদৰে পূব দিশত অৱস্থিত নাগালেণ্ড, অসমৰ কাৰ্বি পাহাৰ, মণিপুৰৰ বিস্তৃত এলেকা পাহাৰেৰে আবৃত। ইয়াৰ ভিতৰত পাটকাই পাহাৰ, বৰাইল পাহাৰ আদিয়ে প্ৰধান। মিজোৰামতো বহুতো পাহাৰ বিস্তৃত হৈ আছে। এটা সমভূমি অঞ্চলৰ ভিতৰত বুলি ক'বলৈ গ'লে অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি, বৰাক সমভূমি, মণিপুৰ সমভূমি আৰু পশ্চিম ত্ৰিপুৰা সমভূমিয়ে প্ৰধান। এইখিনিয়ে। এতিয়া আপোনাৰ স্ক্ৰীনত এখন ইয়াতে ফটো দেখিছে। এই ফটোখনৰ পৰা আপোনালোকে যে উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ প্ৰধান পাহাৰকেইখনৰ নাম কি, প্ৰধান শৃংগ, প্ৰধান নদ-নদীৰ গোটেইখিনি তথ্য এই স্ক্ৰীনত দেখুওৱা ফটোখনত উল্লেখ কৰা আছে। গতিকে এইখন আপোনালোকে ভালকৈ চাব পাৰিব। এতিয়া জনসংখ্যাৰ ফালৰ পৰা যে উত্তৰ পূব ভাৰতত অতীজৰে পৰা এই অঞ্চললৈ হোৱা জনপ্ৰব্ৰজন সম্পৰ্কে জনাটো প্ৰয়োজন। অনুমান কৰা হৈছে যে উত্তৰ পূব ভাৰতলৈ অষ্ট্ৰ-এছীয়সকলে প্ৰথমে দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল। তেওঁলোক বৰ্তমান মেঘালয়ৰ খাচীসকল আৰু মধ্য ভাৰতৰ পৰা অহা মুণ্ডা, হো, চাওৰা, ওৰাং, গুণ্ড আদি চাহ জনগোষ্ঠীৰ লোকসকল। দ্বিতীয়তে তিব্বতীয় চীনা ভাষিক গোষ্ঠীৰ লোকসকল এই অঞ্চলত প্ৰৱেশ কৰে। বৰ্তমান অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু অসমত বসবাস কৰা মংগোলীয় প্ৰজাতিৰ লোকসকল ইয়াৰ উদাহৰণ। এওঁলোক ক্ৰমে মিচিং, বড়ো, কাছিম, কুকি, চীন আদি লোকসকল। আনহাতে একে গোষ্ঠীৰে কিছু লোক ব্ৰহ্মদেশৰ চান অঞ্চলৰ পৰা আহি উজনি অসমত বাস কৰিবলৈ লয়। তেওঁলোক হ'ল বৰ্তমানৰ আহোম আৰু টাইসকল। তৃতীয়তে
ইণ্ডো ইউৰোপীয় জনগোষ্ঠীৰ লোকসকল ক্ৰমে ভাৰতৰ সমভূমি অঞ্চলৰ পৰা অহা হিন্দু আৰু থলুৱা মুছলমানসকল, নেপালৰ পৰা অহা নেপালীসকল। ইয়াৰ উপৰিও পূৰ্ববংগ, পৰৱৰ্তী সময়ত পূব পাকিস্তান বুলি কোৱা হৈছিল, বৰ্তমান বাংলাদেশ, পৰা অহা প্ৰব্ৰজনকাৰী মুছলমান আৰু হিন্দুসকল এই ইণ্ডো ইউৰোপীয় জনগোষ্ঠীৰ অন্তৰ্গত। এই আটাইবোৰ জনপ্ৰবাহ একে সময়তে হোৱা নাছিল, বৰঞ্চ ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন কাৰণত এনে জনগোষ্ঠীৰ আগমন ঘটিছিল। অসম আৰু ত্ৰিপুৰাত এই লোকসকলক বসবাস কৰা দেখা যায়। কালক্ৰমত প্ৰায় সকলো জনগোষ্ঠীৰ প্ৰত্যেকৰ মাজতে সংমিশ্ৰণ ঘটিছে। তাৰ উপৰি স্বাধীনতাৰ আগত ব্ৰিটিছসকলে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহত তেওঁলোকৰ বাণিজ্য আৰু প্ৰশাসনীয় কাম-কাজৰ সুবিধাৰ বাবে কিছু সংখ্যক লোকক ভাৰতৰ অন্যান্য ঠাইৰ পৰা এই অঞ্চললৈ আনিছিল। তাৰ ভিতৰত চাহ বনোৱা আৰু বঙালী সম্প্ৰদায়ৰ লোকেই প্ৰধান। বঙালী সম্প্ৰদায়ৰ লোকসকল বৰ্তমান ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে অন্যান্য ৰাজ্যসমূহতো সিঁচৰিত হৈ আছে। ইয়াৰ উপৰি সময়ে সময়ে হিন্দীভাষী বিহাৰী আৰু মাৰোৱাৰীসকল আৰু নেপালৰ পৰা অহা গোৰ্খাসকল এই অঞ্চলৰ বিভিন্ন ঠাইত থিতাপি লয়। হিন্দীভাষীসকল ব্যৱসায় বাণিজ্য আৰু নেপালীসকল ঘাঁহনি থকা অঞ্চলবোৰত পশুপালন বৃত্তি আৰু কৃষি কাৰ্যৰ সৈতে জড়িত হয়। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ জনসংখ্যা অঞ্চলভেদে কম বেছি হোৱা দেখা যায়। ইয়াৰ কাৰণ ভৌগোলিক তথা অৰ্থনৈতিক যদিও প্ৰধান কাৰণ হ'ল জনপ্ৰব্ৰজন। অসম, ত্ৰিপুৰা আৰু মণিপুৰ ৰাজ্যত জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ হ'ল ইয়াত থকা সাৰুৱা মাটি আৰু বিভিন্ন সম্পদসমূহ, যেনে চাহ শিল্প, তৈল ক্ষেত্ৰ, নদীৰ সাৰুৱা কৃষিভূমি ইত্যাদি। এই ৰাজ্যসমূহৰ ভিতৰত অসমৰে জনসংখ্যা সকলোতকৈ বেছি, মানে উত্তৰ পূবৰ ৰাজ্যবিলাকৰ ভিতৰত অসমত জনসংখ্যা সকলোতকৈ বেছি। এতিয়া উত্তৰ পূবত কি কি বিখ্যাত উদ্যোগ আছে? এতিয়া ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত এই অঞ্চল কৃষিজ, বনজ আৰু খনিজ সম্পদত চহকী যদিও উদ্যোগৰ ক্ষেত্ৰত কিন্তু এতিয়াও পিছপৰা। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ভিতৰত তুলনামূলকভাৱে অসমেই উদ্যোগৰ ক্ষেত্ৰত কিছু আগবঢ়া। এতিয়া তেল শোধনাগাৰ অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়তে আছে। এতিয়া পেট্ৰ ৰাসায়নিক প্ৰকল্প উত্তৰ পূবৰ ভিতৰত অসমতে আছে, সেইটো হৈছে নামৰূপ আৰু বঙাইগাঁও। এতিয়া গ্ৰেছ ক্ৰেকাৰ বৰবৰুৱাৰ লেপেটকটা, এইটো ডিব্ৰুগড় জিলা। চিমেণ্ট উদ্যোগ উত্তৰ পূবৰ ভিতৰত বোকাজান, উমৰাংচু, বামুণগাঁও, সোণাপুৰ, মণিপুৰৰ হাংডং, অৰুণাচলৰ তেজু, মেঘালয়ৰ চেৰাপুঞ্জী, চিজু, গাৰোপাহাৰ, জয়ন্তীয়া, নাগালেণ্ডৰ ৱাজে। এতিয়া সাৰ কাৰখানা আছে অসমৰ নামৰূপত। কাগজ উদ্যোগ অসমৰ যোগীঘোপা, জাগিৰোড, বদৰপুৰ, মিজোৰামৰ ভৈৰৱী, ত্ৰিপুৰাৰ কুমাৰঘাট আৰু নাগালেণ্ডৰ তুলি। প্লাইউড ফেক্টৰী আছে অসমৰ মাৰ্ঘেৰিটা, মৰিয়নি, তিনিচুকীয়া, মিজোৰামৰ ভৈৰৱী, মেঘালয় বৰ্ণিহাট আৰু নাগালেণ্ডৰ টিজিত। পাট মুগা শিল্প আছে অসমৰ শুৱালকুছি, পলাশবাৰী আৰু ৰহাত। চেনী উদ্যোগ আছে অসমৰ গোলাঘাট, কৰিমগঞ্জ আৰু নগাঁৱত। বাঁহ বেত ভিত্তিক উদ্যোগ আটাইকেইখন ৰাজ্যতে আছে। এতিয়া কাঁহ পিতলৰ উদ্যোগ আছে অসমৰ হাজো, সৰ্থেবাৰী। মানে দেখা গৈছে যে প্ৰায় উদ্যোগবিলাক আমাৰ এই অসমতে বিৰাজমান হৈ আছে। এতিয়া উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনত পৰ্যটন উদ্যোগৰ বিকাশৰ যথেষ্ট সম্ভাৱনা আছে যদিও বিভিন্ন সমস্যাৰ বাবে ই সফল উদ্যোগ হিচাপে গঢ় লৈ উঠিব পৰা নাই। উদাহৰণস্বৰূপে অসমৰ ইতিহাস প্ৰসিদ্ধ ঠাইসমূহ যেনে তেজপুৰ, হাজো, শিৱসাগৰ আদি, অভয়াৰণ্য তথা বনাঞ্চলসমূহ যেনে মানাহ, পবিতৰা, বিভিন্ন কুটীৰ শিল্প, মৃৎশিল্প ঠাইসমূহ যেনে শুৱালকুছি, আখিৰিকান্দি আদিত পৰ্যটন উদ্যোগৰ সম্ভাৱনীয়তা যথেষ্ট বেছি। সেইদৰে মেঘালয়ৰ চেৰাপুঞ্জী, অৰুণাচলৰ টাৱাং, বমজিলা, পৰশুৰাম কুণ্ড, মণিপুৰৰ লোকটক হ্ৰদ, চিৰৈ শৃংগ, অৰ্কিডৰ বাবে বিখ্যাত এই চিৰৈ শৃংগ আদি ঠাইসমূহৰ লেখীয়াকৈ উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যতে পৰ্যটন উদ্যোগ গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে চৰকাৰৰো এই ক্ষেত্ৰত সদিচ্ছাৰ প্ৰয়োজন। গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু হ'লেও উপকৃত হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।